Welcome to my YouTube channel Saurabh Deri Vlog. আজি সাৰপ্ৰাইজ এটা দিম বুলি ভাবিছোঁ। সাৰপ্ৰাইজটো হ'ব আপোনালোকে এতিয়া চাব। মই অনলাইনৰ পৰা বস্তু এটা অৰ্ডাৰ কৰিছোঁ, নাম নকওঁ, আপোনালোকে ভিডিঅ' চাই ল'ব আৰু কেনেকুৱা লাগিব লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি জনাব। এতিয়া মই ৰখি আছোঁ ডেলিভাৰী বয়টোলৈ। ডেলিভাৰী বয়টো আহিলে মই বস্তু ৰিচিভ কৰি আপোনালোকক আনবক্সিং কৰি দেখুৱাম। আহক ভিডিঅ'টো আপোনালোকে চাই থাকিব, আৰম্ভ কৰোঁ ভিডিঅ'টো। আহক। তালা ডেলিভাৰী বয়টো অহা নাই, ৰখি আমনি লাগি গৈছে। কিমান ৰখিম আৰু। অঁ আহিলে আহিলে। সেই দোস্ত, এয়া মোৰ নতুন মোবাইল আহি পালে 5G। মোবাইলটো হ'ল আপোনাৰ ৰিয়েলমিৰ হয়। এতিয়া এইটো আনবক্সিং কৰি দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইটো আমি আনবক্সিং কৰিছোঁ, আপোনালোকে চাই থাকিব। এই বহুত ফিটিং কৰি দিছে ফ্লিপকাৰ্ট। আনবক্সিং কৰি এইটো হ'ল এইটো ৰিচিপ্টটো হ'লে আপোনাৰ ৰিচিপ্টটো ইয়াতে আছে। ৰিচিপ্টটো হ'ব বাৰু। মোবাইলটো ইয়াৰ ভিতৰত আছে। এইটো মোবাইলটো ৰিয়েলমি 9 5G। অ' মাই গড, ইফালে চিল পেক আছে, ইফালে চিল পেক আছে। সেই মানে পলিথিনৰ লগত চিল পেক আছে। আমি এতিয়া এটা চিল কৰিম। অ' ইফালৰ পৰা খুলিব লাগিব। চিল পেক খুলিম এনেকৈ। চালা ইমান ঠাণ্ডাকৈ লগাইছে দেখোন। চাবোন সোমাই আহিব আকৌ। চাবোন সোমালে ফিল্টাৰ আকৌ ঢালৈ কিনিম আৰু। এইটো আহা মোবাইলটো চাওঁ। 5G ফোন। চালা ইমান এইবিলাক আঠা আছে এইটো। অ' ইফালে চিল মাৰা আছে, মই চকুত পৰাই নাই। ইমান চিল বে। মোৰতো 3 তাৰিখে ন। তোমাৰ চিন্তা হৈ গ'ল। এতিয়া ফাইনেলি এতিয়া আমি মোবাইলটো খুলিম। এইটো বা কি, ইয়াত কি দিছে? কভাৰ। ইয়াত বেক কভাৰো দিছে। বেক কভাৰ এটা দিছে। বহুত স্মুথ হয়। বহুত স্মুথ হয় এইটো বেক কভাৰ। আৰু এতিয়া মোবাইলটো, এইটো হ'ল মোবাইল। ৱাও, এইটো মোবাইলটো। ৱাও, এইটো হ'ল মোবাইলটো। আৰু ইয়াৰ ছুইচ অফটো ইয়াতে খুলিব লাগিব। আৰু এইটো ৰিয়েলমি। ইফালে এইটো চাৰ্জাৰো দিয়া আছে। চাৰ্জাৰ আৰু ইয়াত চিম খোলা কিটটো ইয়াত দিয়া আছে। এইটো চিম খোলা কিট। আৰু ইয়াৰ ফিচাৰ্ছবোৰ কি আছে ইয়াত? ফিচাৰ্ছবোৰ কি দিয়া আছে? এইটো এটা মোবাইলটো ব্ৰেণ্ড নিউ। Welcome Realme UI. Wow, oh my god, 5G ফোন। এইটো চাওক, এইটো কেমেৰা কোৱালিটি কেনেকুৱা হ'ব?
কেমেৰা কোৱালিটি ঠিকে আছে ফুল HD ৱাও কেমেৰা কোৱালিটি কিমান ধুনীয়া লাগিছে মৰিয়া ঐ এইটো ফটো জুম কৰিলেও নাপাতে এইটো কি বঢ়িয়াকৈ ওলাইছে ফ্ৰেণ্ডছ এইটো মোৰ নতুন ফোনটো আহি গ'ল তাৰপৰা ইয়াৰ লগত ধুনীয়াকৈ ভিডিঅ' ৰেকৰ্ড কৰিব পাৰিব এইটো 448 মেগাপিক্সেল কেমেৰা আৰু আপোনাৰ 12 মেগাপিক্সেল জুম হ'ব জুমিং কেপাচিটিটো ভাল আছে ইয়াৰ আৰু মোবাইলটো ধুনীয়া লাগিছে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ নেক্সট ভিডিঅ' আকৌ লগ পাম বাই বাই